এইখিনি সিজাই লোৱা পাস্তা অলপ পানী দি ইয়াত কুকাৰত এটা হুইসেল দি সিজাই লৈছো এইটো ফুটা থকা কৰি তেতিয়া এইখিনি বাকি দিছো অলপ সময় ইয়াতে এনেকে থৈ পাস্তা পানীখিনি যাতে ভালদৰে ইয়াৰ পৰা আঁতৰি যায় কেৰাহী গৰম হ'ল এতিয়া তেল দিছো ইয়াত মই লোহা কেৰাহীত ভাজিবলৈ লৈছো লোহা কেৰাহীত মানে ভাজিবলৈ ভাল হয় বস্তুবিলাক লাগি নধৰে যে সেইকাৰণে মই যিকোনো বস্তু ভাজিবৰ কাৰণে লোহা কেৰাহী ইউজ কৰো তেল প্ৰায় গৰম হৈছে এতিয়া এইখিনি কাটি লোৱা পিয়াজ আৰু জলকীয়া আগতে কাটি থৈছো তাৰ পিছত নহৰু পিচি থৈছো या प्याज दिसो নহৰু পাঁচফুটা পিচি লৈছো এতিয়া অকণমান হালধি দিছো এতিয়া কালাৰটো ভাল নহয় নহলে বগা হৈ থাকে দেখিবলৈ বেয়া লাগে या মছলা দিছো জিৰা ধনিয়া অকণমান দি দিম या ধনিয়া या पास्ताখিনি সিজাই থোৱা পাস্তাখিনি ইয়াত তেলত দি দিছো या নহৰু দি দিছো নহৰু বেছি নহয় পাঁচফুটা দিছো বেছিকৈ দিলে খাবলৈ বেয়া লাগিব অনুযায়ী নিমখ দিছো আমি এইটো হিমালয়ান ৰক সল্ট আমি মানে ৰক সল্টে ইউজ কৰো বেছিভাগ আপোনালোকে যি ব্যৱহাৰ কৰে সেইটোৱে দিলেই হ'ল আৰু ইয়াতে অকণমান একেবাৰে শেষত অকণ ক'লা নিমখ দি দিব লাগে মানে ব্লেক সল্টটো তেতিয়া বহুত বেছি ভাল লাগে এতিয়া ভজা প্ৰায় শেষ হৈছে এতিয়া ইয়াতে সসখিনি ঢালি দিম এইটো মেগী টমেটো সস এতিয়া ইয়াত পাস্তাত দি দিম মানে সস কমকৈ আছিলে এই বটলটো ইমানখিনিমান সস আছিলে কোনেও গম নোপোৱাকে মই মনে মনে অলপ পানী মিহলাই থৈছো সেইকাৰণে সসটো অলপ পনীয়া হ'ল এইখিনি এটা হৈ গ'ল নহৰু এটা বৰ ধুনীয়া গোন্ধ ওলাইছে এয়া বহুত ধুনীয়া হ'ব হৈ গ'ল এতিয়া আমি প্লেটত বাটি কুটা পিঁয়াজ আৰু জলকীয়াখিনি এতিয়া এই পাস্তাৰ ওপৰত দি ললো এতিয়া এইখিনি খাবৰ পৰা হৈ গ'ল এতিয়া আমি এইখিনি খাওঁগৈ আপোনালোকেও ভিডিঅ'টো চাই এনেদৰে বনাব আৰু সকলোৱে খাব আৰু খাই কেনে পালে মোক ভিডিঅ'টো চাই কমেন্ট কৰি জনাবলৈ নাপাহৰিব ধন্যবাদ